Hi guys, কি খবৰ সকলোৰে আৰু আজি আহিছে পেহিহঁতৰ ঘৰলে আগৰখিনি ভিডিঅ' কৰা নহল কাৰণ আমাৰ মোবাইলটোত একেবাৰে চাৰ্জ নাছিলে সেইটো কাৰণে এতিয়া আহি পাই ষ্টাৰ্ট কৰিছো আৰু মোবাইলটো একেবাৰে সুস্থ আমাৰ যেহেতু ঘৰত কাৰেন্ট নাই সেইটো কাৰণে ইয়াত আহি চাৰ্জৰ লগালো এফালে বনাই আছে মাংস বনাই আছে আজি পেহিহঁতি কুকুৰা মাৰিছে আৰু মোৰ প্ৰিয় কি বুলি কয় জানো দেউৰস সকলোৱে জানে আহোমৰ আৰু দেউৰস এফালে মানুহজনে বনাই আছে মাংস এফালে পেহিহঁতি বহি আছে ভাত খাবলৈ যোগাৰ চলালে ইয়াত সোনকালে ভাত খোৱা হয় যেহেতু অকমান গাঁৱলীয়া পৰিৱেশ আমাৰ ঘৰতো সোনকালে ভাত খোৱা হয় যেহেতু আমি গাঁৱলীয়া মানুহ আৰু এফালে দেখিছেনে ইমান ধুনীয়া একদম কালাৰ আজি খোৱা ওপৰতহে কথা আৰু এইফালে ধুনীয়াকৈ ভাত পানী যোগাৰ কৰি দিছে পেহীয়ে খাবলৈ আৰু ধুনীয়াকৈ এইফালে ভাতটো খাই লওঁ আৰু আজি ভিডিঅ'টো মই বেছি নবনালোঁ কাৰণ ৰাতিয়ে হ'ল আৰু আহি পাওঁতেও আমাৰ দেৰি হৈছে ভিডিঅ' কৰিবলৈও নহ'ল কাৰণ মোবাইলটোত একেবাৰেই চাৰ্জ নাছিলে ঘৰৰ পৰা মোবাইলটো ছুইচ অফ কৰি লৈ আহিছোঁ মানে আমাৰ তাত কাৰেণ্ট নাই আৰু আজি নেক্সট ডে পেহিহঁতৰ ঘৰত আৰু ধুনীয়াকৈ এইফালে চাহ তাহ খাই লৈছোঁ চাহ তাহ খাই এইফালে বাৰীত আহি দেখিছোঁ পেহী আৰু মানুহজনে এইফালে শাক বুটলি আছে বলক আপোনালোককো দেখাওঁ কি শাক বুটলি আছে আৰু দেখিছেনে গোটেই খুতুৰা মৰিচা বাগানত খুতুৰা মৰিচা নতুনকৈ বাগান পাতিছে পেহিহঁতৰ এইবিলাক চাহপাত ৰুই থৈ দিয়া আছে পুলিবোৰ আৰু এইবোৰ খুতুৰা ছিঙি আছে ঢেৰ খুতুৰা হৈছে হয় নাই ঢেৰ খুতুৰা আৰু নতুনকৈ এখন চাহপাত তুলিছে আৰু খুতুৰা শাক মৰিচা শাক ঢেৰ বঙালী বগৰী দেখিছে নাই সেইফালে মানুহজনে ছিঙি আছে বঙালী বগৰী আপোনালোকে চিনি পায় নেকি বগৰীটো খাম আজি ধুনীয়াকৈ আপোনালোকক দেখাই থাকিম ৰ'ব এইটো বান্দৰ মলুৱা বান্দৰ গাইছ মলুৱা বান্দৰ So guys ঢুকিয়ে নাপাওঁ গাইছ ৰ'ব আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ জ্বলা চলা দিয়ে একদম চালিয়াকৈ খাম এইফালে মলুৱা বান্দৰ গছত উঠিলেছে একদম আমাৰ এইফালেতো বঙালী বগৰী বুলি কয় আপোনালোকৰ এইফালে কি বগৰী বুলি কয় ক'বচোন দেই আৰু এইফালে এইটো লৈ লৈছোঁ ধুনীয়াকৈ এইখিনি বুটলোংগৈ ধুনীয়াকৈ বুটলোংগৈ আজি একদম ধুনীয়াকৈ জ্বলা চলা দি চালিয়াকৈ খাম আৰু এইকেইটা পাৰিলে আৰু এইফালে দি থৈ দিছোঁ মানুহজনক ধুবলৈ ধুনীয়াকৈ মানুহজনে ধুই আছে আৰু এইফালে মই ধুনীয়াকৈ চব যোগাৰ আৰু এজোপা দেখিছেনে জলকীয়া গছ ইয়াৰ পৰা দুটা জলকীয়া ছিঙি ল'লোঁ জলকীয়া দুটা ছিঙি ইয়াত দি দিছোঁ ধুনীয়াকৈ আৰু এইফালে কুটিম ধুনীয়াকৈ খাম আৰু এইফালে ধুনীয়াকৈ এইখিনি মই সানি ল'লোঁ জ্বলা চলা দি আৰু এতিয়া খোৱা পাতৰ কথা অকণমান চালি আছে তো আপোনালোকে খাইছেনে এইটো বগৰী হ'লেহে খাম আৰু গাইছ আপোনালোকৰ বাবে আৰু ময়ো অলপ খাই লওঁ সবেই খুতুৰা ছিঙাত ব্যস্ত গাইছ মস্ত তিতা এনেই মাংস ছিঙি ল'লোঁ নষ্ট হ'ল এনেও কোলা আৰু ৰ'দত বহি লৈছোঁ